ঘটনাটো এতিয়া ক'ব হ'লে আমিতো এতিয়া ডাইৰেক্ট ক'লে এক্সিডেণ্টেই হয় কথাটো, কিন্তু কেনেকৈ হ'ল কি হ'ল সেইটোতো আৰু হওঁতাজনে গম পাব। মোৰ খুৰখালি হয়। তেওঁৰ নামটো প্ৰাণজ্যোতি ৰাভা আছিলে। ক'ৰ পৰা ক'লৈ গৈ আছিল? সিহঁতে এতিয়া গাঁৱৰ পৰা আমি এতিয়া যিহেতু ভেৰগাঁও অভিমুখে আছিল গাড়ীখন, সেইকাৰণে ভেৰগাঁও ফালে যোৱা বুলি কিনে অনুমান কৰিছোঁ আৰু, কিন্তু ক'ত গৈ আছিল সেইটো আমি গম পোৱা নাই। এতিয়া ৰাতিৰ 1:30 বজা বা 2টা বজাৰ কথা সেইটো। বাইকত গৈছিলে সিহঁতে। লগত কোনোবা আছিলে নেকি? লগত আৰু দুজন লগৰ ল'ৰা আছিলে, সিহঁতে 3জন আছিলে। সেই লগত ল'ৰা থকা দুজনৰ এজনৰ বিটু ৰাভা আছিলে আৰু এটা হ'ল অৰ্জন ৰাভা আছিলে। সিহঁতৰ অৱস্থা বৰ্তমান মেডিকেলতে আছে বুলি শুনা পাইছোঁ, কিন্তু কিমানখিনি ভাল অৱস্থা বা বেয়া অৱস্থা সেই কথাটো মই এতিয়ালৈকে জানিব পৰা নাই আৰু। এইটো আমাৰ একজেক্ট লোকেশ্যনটো আছিলে আমাৰ হ'ল যিটো নেকি ভেৰগাঁৱত ৰঙাজুলি টু ভেৰগাঁও যোৱাৰ ৰাস্তাৰ 10 নম্বৰ বাগান বুলি কয় সেইখিনি। তাতে এটা কালভাৰ বহাই আছে নতুনকৈ। সেই কালভাৰটোতে মানে আধৰুৱা হৈ থকাত গাঁতত পৰি কিনে এক্সিডেণ্টটো হোৱা বুলি গম পাইছোঁ আৰু। আগত আমি দেখাত কোনো ছেফটি বেল্ট নাই বা ৰাস্তাৰ যিখিনি নেকি ক্ল'জ কৰাৰ বাছা বান্ধি থৈ দিয়ে বা ফিটা লগায়, তেনেকুৱা একো অৱস্থাত আমি দেখা পোৱা নাই। খালি খোলাভাৱে দেখা পাইছোঁ সেই এৰিয়াটোত, সেইখিনিয়ে।